এটা পিছে পিছে দৌৰি আছো গৰম বন্ধ পালন কৰিবলৈ গৰমত মানে শুনি আছিলো কিন্তু অহা নাছিলো নোৱাৰো আৰু ফ্ৰণ্টত যিটো ভিউ আছে সেইটো চাই কেনেকুৱা লাগিছে বহুত ধুনীয়া গৰম লাগিছে ইমান ওচৰতে থাকিও ইমান বছৰে কিয় অহা নাছিল আপুনি খুব ধুনীয়া ঠাই ভাল লাগিছে আহিব পাৰে হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল বাহিৰত মস্ত ৰ'দ আৰু বহুত বেছি গৰম সময় 11:30 আৰু বৰ্তমান মই ড্ৰেছ পিন্ধি এঠাইত যাবলৈ ওলাইছোঁ হঠাতে মোৰ লগৰজনীয়ে স্কুলৰ ফ্ৰেণ্ডজনীয়ে ফোন কৰিলে কাটিছোঁ ন যে গৰম বন্ধ গতিকে মোৰ বাৰু গৰম বন্ধ নহয় মোৰ প্ৰত্যেক দিনে গৰম বন্ধ প্ৰত্যেক দিনে কামৰ সময় গতিকে মোৰ কোনো টাইম টেবুল নাই যোনে য'ত যেনেকৈ বিচাৰে তেনেকৈ উপস্থিত হওঁ গতিকে এঠাইত ফুৰিবলৈ যাম চয়নিকা সুনম আৰু মই গতিকে আজিৰ দিনটো বিশেষ এইটোৱে আৰু এটা প্লেচত যাম যিটোৰ বিষয়ে আমি জেনেৰেলি শুনি আগৰ পৰা আছোঁ বহুত আগৰ পৰা বাট সময় সুবিধা নিমিলে আৰু তাৰ কাৰণে যোৱা হোৱা নাছিল আৰু আজি ফাইনেলি যাম চলো হাতী মেৰে সাথী এইখন লৈ যাম এতিয়া এইখন মানে চোনা মতৰ ঘৰত এইখিনি যাম আৰু লৈ দিয়ে কি হয় ভালনে কি হয় মোক খতম আছে সুনমক লগ পালোঁ গাড়ীত হ'লোঁ আৰু আজি দিনটো মুখখন লুকাই থাকিব আমাকে এয়া চাওক সুনমৰ অৱস্থা বৰ্তমান আমি ক'ত আছোঁ গম নাপাওঁ সুনমে য'ত লৈ আহিছে কিন্তু এটা ঠাইত আহিছে এইটো কি মন্দিৰটো গণেশ মন্দিৰ এতিয়া চয়নিকা আৰু মই গণেশ মন্দিৰ By the way, thank you. Welcome. কি মজা লাগছে অৱস্থা কিছু সময় আগতে মনটো বেয়া হৈ আছিলে কিন্তু আৰম্ভণি মনটো ভাল লগাৰে কৰি দিলে সুনম বৰাই কাৰণ আৰম্ভণিতে আমাক গণেশ মন্দিৰত সোমাব দিলে মনটো ভাল লাগি গ'ল কিন্তু যিটো বস্তু দেখাম বুলি কৈছিলে তাত অলপমান কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে গতিকে ভালে লাগিছে বাট বহিব পৰা জেগা নাই আৰু সন্মুখত যিটো ভিউ আছে সেইটো চাব পৰা জেগা নাই ওপৰৰ পৰা চাব লাগে ওপৰৰ পৰা নহয় সন্মুখত এটা খুব ধুনীয়া ভিউ আছে আৰু সেইটো দেখাম বুলি ভাবিছিলোঁ এইখিনি বাৰু এৰিয়াটো ঠিকেই আছে এতিয়া আমি যাম ওপৰত যদি ওপৰৰ পৰা দেখা নাপাওঁ ভিউ তেতিয়াহ'লে নাই একো নকৰোঁ নেক্সট আৰু এটা প্লেনিং আছে আমাৰ সেইটো জেগা জানো আগৰ পৰাই ভাল লাগিব বাকী বেলেগ নহ'লেও প্ৰথমতে যিটো আৰম্ভণি গ'ল সেইটো ভাল লাগিল এতিয়া পিছে পিছে দৌৰি আছোঁ গৰম বন্ধত গৰম বন্ধ পালন কৰিবলৈ গৰমত চয়নিকা ছাতি এইয়া সেইটো হৈছে আপাৰ আছাম এইফালে ইয়াতকৈ আৰু ওপৰত যাম যিটো অৱস্থা হৈছে আৰু ইয়াৰ পৰা চাবলগীয়া এইটো ভাল লাগিছে বাৰু কিন্তু ৰ'দটো বহুত মানে ৰ'ব পৰা জেগা নাই ভিউটো দেখিবহে পাৰি ফটোটো ল'ব নোৱাৰি এই যে মানুহজনে চাই আছে এনেকৈ পিছৰ যাম এই আমাৰ অৱস্থা এনেকুৱা আছে ভিউ চাবৰ কাৰণে আমাৰ অৱস্থা হৈছে আমি এনেকৈ চাব লাগিব নিজৰ অকণমান সুখৰ কাৰণে বহি পালোঁ ইয়াতে কৰ মাজত মই নিজে গম নাপাওঁ ক'ত বহি আছোঁ কিন্তু ভাল লাগিল এতিয়া ফটোশ্বুট চলি আছে ৰাইজ
ফটো চিট বতা লাগছে অলপ মই যাম নে এয়া ফটোগ্ৰাফাৰ মডেল আমাৰ ছয় নেকি বৰ্তমান মই ফটোশ্বুটটো কৰা নাই কাৰণ মই ভিডিঅ' কৰি আছোঁ আজিৰ উদ্দেশ্য বেলেগ একো নাই মনৰ শান্তি আৰু ফটো আৰু নহওঁ লাগিছে ৰাইজ আহিব নোৱাৰোঁ মানে যাওঁ লাগিছে আৰু এইটো পজিশ্যনত মানে দুজনী এতিয়া তিনিজনী আহিলে এনেকুৱা হয় এবাৰ মই উঠিছোঁ ছয়নিকাৰ লগত তাৰপিছত ছয়নিকা উঠিছে সুনমৰ লগত এইবাৰ ছয়নিকাৰ পাল ৰাইজ আমি আহিছোঁ ভাত খাবৰ কাৰণে দুপৰীয়াৰ সাজ বৰলুইটত আমি আহিছোঁ বাছত এই গৰমত এইখিনিতে এটা মই হেৰি কৰোঁ গাড়ী এখন ল'ব লাগে অতি সোনকালে ভাল লাগিল চবখিনি কিন্তু এইটো বেলেগ কথা যে আমাৰ ছয়নিকাই মাছ পৰা দুবাৰ সুধিও নাপালে সেইটো বেলেগ কথা কাৰণ ঢেৰ কাম থাকে পাহৰি যাব পাৰে বা ছয়নিকাৰ মতে শেষো হৈ যাব পাৰে ন ভাল লাগে আৰু খাদ্যটো একদম অথেণ্টিক আমাৰ নেক্সট ডেষ্টিনেশ্যন গৈ কিনে দেখা আছোঁ কোনটো চাইডে এইটো চাইডে আছে আকৌ যাব লাগিব গুৱাহাটী চাইড আমি আমাৰ ডেষ্টিনেশ্যন পাই গ'লোঁ মানে পোৱা নাই ৰাস্তা কি দুৱাৰমুখ পালোঁ ইয়াত চাওক আমি আহিলোঁ বুদ্ধ টেম্পলত আমাৰ ওচৰতে থকা ঠাই ইমান দিনে শুনি আছিলোঁ কিন্তু অহা নাছিলোঁ এইফালে প্ৰথমবাৰৰ কাৰণে আহিছোঁ মই আকৌ ভাবিছিলোঁ এইখিনি মাতে বুলি ভাবি আছোঁ মই কেনেকৈ যাব পাৰোঁ বাট খুব ধুনীয়া ৰাস্তা এটা ভিউ আহিছে এয়া চাওক বহুত বেছি ভাগৰ লাগিছে সেইটো এটা লোকেশ্যন উঠিব পৰা নাই কিবাতে কাৰণ আমি জাষ্ট খাই লৈ আহিছোঁ তেওঁলোকে মানে হেৰি কৰে ডেষ্টিনেশ্যন আহিয়ে পোৱা মানে পাইছোঁ একজেক্ট হেৰিটো এই যে চিৰিটো দেখিছে সেইটো আৰু উঠি যাব লাগিব আৰু এইফালে টেম্পলটো আছে এনেকৈ নামি গৈ সেইখন দৰ্জা এতিয়া বন্ধ হৈছে চাগে সেইফালে আমি এতিয়া নাযাওঁ বাৰু তাত কিবা এটা পাবৰ কাৰণে কিবা এটা হেৰাব লাগিব নোৱাৰোঁ আৰু মেম আহক জলদি ৰিভিউ কৰি দিয়া কেনেকুৱা লাগিছে একদম ওপৰৰ পৰা ভাল লাগিছে ন সন্মুখত মানে ৱৰ্থ ইট তাত যিখিনি কষ্ট হৈছিল ৰ'দত ইয়াতে তাৰে উল্টা আৰু অপজিট আৰু এইফালে হৈছে এইটো মেইন ৰাস্তাটো গাড়ী গৈ আছে আৰু আমি ওপৰত এতিয়া আমি ফটো ছেশ্যন চলাম খুব ধুনীয়া জেগাটোতো চাই আছোঁ ভালে লোকেশ্যন কিন্তু ইয়াত এটা বেয়া বস্তু দেখা গৈছে যিটো মই ভাবোঁ ৰাইট নহয় এইবিলাক যে কিবা লিখে কিবা প্লাছ কিবা কিবা প্লাছ কিবা এইটো খুব বেয়া মানে বস্তু এটা নষ্ট কৰা মানে আমাৰ যিবিলাক ল'ৰা ছোৱালী আছে ভাল আৰু প্ৰেম একদম গভীৰ প্ৰেম এইফালে ফটো ছেশ্যন চলি আছে মই ভিডিঅ' কৰি মোমেণ্টবিলাক লৈ আছোঁ আৰু চাবি দেই ফটো তোল অলপ হেৰিত থাক কেনেকুৱা লাগিছে অনুভৱটো বঢ়িয়া
ফ্ৰণ্টত যিটো ভিউ আছে সেইটো চাই কেনেকুৱা লাগিছে বহুত ধুনীয়া লগতে গৰম লাগছে গৰমটো লাগিবই ভাগৰ লাগছে লাগিবই ইমান ওচৰতে থাকিও ইমান বছৰে কিয় অহা নাছিল আপুনি পাৰ্মিশ্যন পোৱা নাছিলে আপুনি নাছিল যে লগত মইতো সদায় থাকোঁ সদায় এটা বাক্য কওঁ যে যেতিয়া সুখ নাথাকা তেতিয়া সুখ ক্ৰিয়েট কৰি ল'ব লাগে সুখ ক্ৰিয়েট কৰি বতাহ নাই গতিকে ছাতি এতিয়া বতাহৰ সৃষ্টি কৰি আমি শান্তি লৈ আছোঁ সুখ লৈ আছোঁ অলপ বেলেগ ধৰণৰ সুখ প্ৰাইজ কি ধুনীয়া বতাহ হেৰি হ'ল ৰেডি ইয়াতে ফটো ছেশ্যন চলি আছে মোৰ এনেই ভাল লগা ফটোকেইখন পাইছোঁ বাৰু তথাপিও ভিডিঅ' পোৱা নাই ঠাইদেউ এতিয়া যাবৰে হ'ল আৰু খুব ধুনীয়া ঠাই ভাল লাগিছে আহিব পাৰে আমাৰ ওচৰৰ মানুহখিনি আহিব পাৰে বা দূৰৰো আহিব পাৰে বাৰু ইয়াত লিখা আছে ইনগ্ৰেশ্যন অফ ৱাইল্ড লাইফ এণ্ড বাৰ্ড চেঞ্চুৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰিণী কিভিয়া শৰ্মাই মানে এইটো ইনগ্ৰেশ্যন কৰিছে 2008 20 ভাবক 2008 এইটো হেৰি হৈছে আৰু তেতিয়াৰ পৰা আমি আহিছোঁ 2024 ৱাহ লাভলি হ'লেও মেবি বাৰ্ড চাৰ্চ আহে চাগে বাৰ্ডছ আহে চাগে আৰু ৱাইল্ড লাইফ লিখা আছে গতিকে গধূলি আহিব অকণমান ভয় লাগে বিশেষকৈ ছোৱালী হিচাপে তালৈকে কাৰ লৈ আহিব পাৰি আৰু এইখিনি খোজকাঢ়ি আহিব লাগে যদি কোনোবাই আহিব বিচাৰে আহক আৰু যদি কোনোবাই আহিছে আপোনাৰ এক্সপিৰিয়েঞ্চ কি আছে জনাব পাৰে মুখৰ বস্তুটো খুব বেয়া হৈ আছে কলা পৰি গৈছোঁ কিয়নো এই দুপৰীয়াৰ পৰাই যিটো অৱস্থা আছিল তাত আৰু আমি যিখিনি ঠাইত গৈছিলোঁ সেইখিনি আছিল আজ্ঞাথুৰি আৰু এইখিনি আমাৰ সেইখিনি এৰিয়া এইফালে IIT পাৰ হৈ আহি গৌৰীপুৰ নাপাওঁতে পাজৰ জেগাখিনি এইখিনি জেগা যদি ইপিনে গৈ থাকে কেতিয়াবা এই বুদ্ধটো দেখা পাইছে এইটো ষ্টেচুটো গতিকে এইখিনি ঠাই বহুত দিনৰ পৰা আহিম ভাবিছিলোঁ কিন্তু আজি যে অহা হ'ব সেইটো ভবা নাছিলোঁ জাষ্ট বিকজ অফ ডেম খুব ধুনীয়া জেগা কেতিয়াবা যদি মন বেয়া হৈ থাকে তেতিয়াহ'লে আহিব পাৰে আৰু আমি ইয়াৰ পৰা বিদায় ল'লোঁ খুব ধুনীয়া জেগাটোৰ পৰা বিদায় ল'লোঁ কিয়নো মোৰ আৰু বিশেষ কাম আছে জেগাটোৰ বিষয়ে বৰ বিশেষ ইমান একো নাজানো মই মানে ডিটেইলছত নাজানো সেইকাৰণে জনোৱা নাই জাষ্ট নিজৰ ভাল লগাৰ কাৰণে সময়খিনি ভালকৈ কটাবৰ কাৰণে পৰিৱেশটো ভাল কাৰণে আহিছোঁ জানো বুলি আৰু ইয়াতে লগ ধৰিলে আহিলোঁ ভাল লাগিল আৰু আপোনাৰো যদি সেনেকুৱা কোনোবা প্ৰিয় মানুহ আছে তেওঁলোকৰ লগত সময় কটাওক তেনেকৈ মন বেয়া হৈ থাকিলে নিশ্চয় ভাল লাগিব সময়বিলাক এনেকৈ কটালে একচুৱেলি মন বেয়া লাগিবৰ কাৰণে লগাবৰ কাৰণে যিটো অনুভৱ কৰিবৰ কাৰণে সময় লাগে সেই সময়টো নাপালে মানুহৰ মন অট'মেটিকেলি ভাল হৈয়ে থাকে সম্পৰ্কবিলাকক সময় দিয়ক ব্যস্ততাৰ মাজতো প্ৰত্যেক দিনে সময় দিব নোৱাৰি মাজে মাজে এনেকৈ সৰু সৰুকৈ চেষ্টা দুয়োফালৰ পৰা কৰিব লাগিব ইয়াৰ পৰা বিদায় লওঁ আৰু ইয়াতকৈ বৰ বেছি ভিডিঅ' কৰি নাথাকোঁ লং নকৰোঁ ভিডিঅ'টো এইখিনি আছিলে চোৱাৰ কাৰণে বহুত বেছি ধন্যবাদ লগ পাইছোঁ পুনৰ নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই এণ্ড টেক কেয়াৰ লাভ ইউ অল